Welcome to my channel Rapani Vlogs. So মোৰ channel vlogs so মই এতিয়ালৈকে vlogs বনোৱা নাই ভাবিছিলো vlogs বনাম এতিয়া গম পাইছে লকডাউন প্ৰথমে মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো যদি লকডাউন নিদিলা হয় তেনেহলে আমাৰ ভাৰতৰ মৃত্যু হাৰ বেছি হলা হয় so সেই কাৰণে মই লকডাউন মানিব লাগিব so এইখিনি কথা তাৰ মানে যদি এতিয়ালৈকে লকডাউন না মানে সো বজাৰত বা কিবা কিবি কৰিবলৈ গলেও পুলিশে বা আমাৰ হনবানি আমাৰ প্ৰহন ব্যৱস্থা লব সো সেই কাৰণে আমি তাৰ মানে লকডাউনটো মানিব লাগিব সো মোৰ বুজিয়ে পালে সো মোৰ এটো ফার্স্ট ভিডিও হয় মই ব্লগস বনাম বুলি খুজিছিলো কিন্তু সালে বৰ্তমান লকডাউন যি পৰিস্থিতি আমাৰ দেহত বা আমাৰ অসমত যি পৰিস্থিতি আমাৰ অসম চৰকাৰৰ যি ব্যৱস্থা লৈছে তাতকৈ আমাৰ সম্ভৱ নহয় বাহিৰত যোৱাটো আমাৰ মাস্ক লগাই ঘূৰিব লাগিব ঘুৰতে আৰু যদি এগুট মাৰি কেজনমান ৰাস্তা থিয় হৈ থাকে বা তাত থিয় হৈ থকাটো বেছি বেয়া কাৰণ আমাৰ ভাইৰাছটো এজনৰ পৰা আন এজনৰ ওচৰত যাব পাৰিব যেনে আপোনাৰ হৈছে তাৰ আপোনাৰ ওচৰত গৈছো তাৰ পৰা মোৰ গাত আহিব পাৰে এটো সিম্পল কথা সো এইখিনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব প্লিজ মই তাৰ মানে ইয়াৰ পৰা আৰু বহুত বনাম ভিডিও বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ বাবে সো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ভিডিওটো ভাল লাগিলে আৰু তলত কমেন্ট কৰি জনাই দিব ভিডিওটো কেনেকুৱা হৈছে ফাৰ্স্ট ভিডিওটো